নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা নতুন ভিডিঅ'ত নতুন কেইটামান প্ৰশ্ন উত্তৰ আমি সকলোৱে আলোচনা কৰোঁ আৰু তাৰ আগতে এটা কথা কৈ যাওঁ, যদি আপোনালোক মোৰ চেনেল নতুন হয় তেনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি প্ৰথম প্ৰশ্নটো হৈছে, অসমৰ কোন ঠাইত চাহ নিলাম কেন্দ্ৰ আছে? এ টুকুলাই, বি গুৱাহাটী, চি ডুমডুমা, ডি তেজপুৰ। ইয়াৰ উত্তৰ হৈছে বি গুৱাহাটী। ছেকেণ্ড প্ৰশ্নটো হৈছে, ভাৰতৰ কোন ঠাইত প্ৰথম তেল শোধনাগাৰ স্থাপন হৈছিল? এ ডিগবৈ, বি বাউনী, চি অংকলেশ্বৰ, ডি নুমলীগড়। ইয়াৰ উত্তৰটো হৈছে এ অপশ্যন ডিগবৈ। তৃতীয়টো হৈছে, ভাৰতৰ ৰাষ্ট্ৰপতি হ'বলৈ এজন ব্যক্তিৰ বয়স কিমান বছৰ হ'ব লাগে? এ অপশ্যন 40 বছৰ, বি 35 বছৰ, চি 30 বছৰ, ডি 45 বছৰ। ইয়াৰ উত্তৰটো হৈছে 35 বছৰ। 4 নম্বৰ প্ৰশ্ন হৈছে, অসমৰ মাজেৰে যোৱা সবাতোকৈ দীঘল ৰাষ্ট্ৰীয় ঘাইপথ কোনটো? NH 31, NH 36, NH 37, NH 38। ইয়াৰ উত্তৰটো হৈছে NH 37। আজিৰ 5 নম্বৰ প্ৰশ্নটো হৈছে, কোন বছৰৰ পৰা ভাৰতত ভোটাধিকাৰৰ বয়স 21 বছৰৰ পৰা 18 বছৰ কৰা হয়? অপশ্যন এ 1989, অপশ্যন বি 1990, অপশ্যন চি 1991, অপশ্যন ডি 1992। ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ 1989। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যনটো হৈছে, কোন চনৰ পৰা ভাৰতত দূৰদৰ্শন কাৰ্যসূচী আৰম্ভ হয়? এ 1958, 1959, 1960, ডি 1961। ইয়াৰ উত্তৰটো হৈছে 1959। ইয়াৰ পিছত 7 নম্বৰ কুৱেশ্যনটো হৈছে, কোন চনৰ পৰা আমাৰ দেশত 25 পইচা মুদ্ৰাৰ প্ৰচলন বন্ধ হয়? এ অপশ্যন 2009, বি 2010, চি 2011, ডি 2012। ইয়াৰ উত্তৰটো হৈছে চি 2011। ইয়াৰ পিছত 8 নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতত কোন চনৰ পৰা ইণ্টাৰনেট সেৱা আৰম্ভ হয়? এ 1995, বি 1996, চি 1997, ডি 1998। ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি 1996। 9 নম্বৰ কুৱেশ্যনটো হৈছে, ভাৰতত কুমেৰু অভিযান কোন চনত আৰম্ভ হৈছিল? এ 1980, 1981, 1982, ডি 1983। ইয়াৰ উত্তৰটো হৈছে বি 1981। তাৰপিছত 10 নম্বৰ কুৱেশ্যনটো হৈছে, পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰতম দেশখন কি? এ বাৰমুডা, বি ভেটিকান চিটি, চি মনকো, ডি জিব্ৰাল্টাৰ। ইয়াৰ উত্তৰটো হৈছে বি ভেটিকান চিটি। আজিলৈ ইমানেই। তো লগ পাম এটা নতুন ভিডিঅ'ত। আপোনালোক সকলোৱে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে নটিফিকেশ্যন চবতকৈ আগতে পায়। তো আজিলৈ ইমানে। জয় অসম।